নমস্কাৰ, মই পৰমা গগৈ। আপোনালোক সকলোকে মোৰ সঁচা কথা চেনেলটোলৈ স্বাগতম জনাইছোঁ। ইয়াত মই কিছুমান ইম্পৰ্টেণ্ট কথা কওঁ, যিখিনি কথাই আপোনালোক সহায় কৰিব। আৰু বহুতে চাগে মোৰ দেখিছে, মোৰ ভাইল পেজি প্ৰেংক চেনেলটো চাগে বহুতে চাইছে। তাত মই হাঁহি খোৰাক যোগাওঁ আৰু ইয়াত কিছুমান ইম্পৰ্টেণ্ট কথা, যিখিনি আপোনালোক হেল্প কৰিব জীৱনত কিবা এটা আৰ্ণ কৰিবৰ কাৰণে, পইচা পাতিৰ ক্ষেত্ৰত হওক বা কিছুমান আৰ্থিক ক্ষেত্ৰত হওক, পইচা পাতিৰ ক্ষেত্ৰতে মেইনলি। আৰু কিবা এটা শিকাব আপোনালোকক যে আচলতে আমি এই বস্তুটো এনেকুৱা ক'ব লাগে। আৰু মোৰ এই সঁচা কথা চেনেলটোত মই কেতিয়াও মিছা কথা নকওঁ, যিখিনি ক'ম সঁচা কথাই ক'ম। কাৰণ মোৰ যিটো ভাইল পেজ চেনেল, তাত মই বহুত বেছি মিছা কথা কওঁ। এতিয়া কথাটো হৈছে যে আজি আপোনালোকে কেনেকৈ পাব পাৰিব 501 টকা পইচা ফ্ৰীতে, কিন্তু অকণমান কষ্ট কৰিব লাগিব। আপোনালোক কি ক'বলৈ কি কথা মই কৈছোঁ, বহুতে চাগে ইউজ কৰে গুগল পে', ফোনপে', পে'টিএম মানি বা পে'টিএম, বহুতে ইউজ কৰে। কিন্তু আপোনালোকে গুগল পে' যিসকলে ইউজ কৰে, আপোনালোকৰ কাৰণে বহুত বেছি মজা অফাৰ আছে। আৰু যিসকলে গুগল পে'টো এতিয়ালৈকে ইনষ্টল কৰা নাই, মোৰ লিংকটো দিয়া আছে। লিংকটো ক্লিক কৰি গুগল পে'টো ইনষ্টল কৰি ল'ব, মজা অফাৰ পাব। এতিয়া কেনেকৈ অফাৰ পাব আপোনালোক মই ভালকৈ বুজাই দিছোঁ। চাওক, প্ৰথমতে আমি যিটো গুগল পে' এপ্লিকেশ্যন আছে, ধুনীয়াকৈ এপটো অ'পেন কৰিলোঁ। এইফালে অ'পেন কৰিছোঁ, চাওক ধুনীয়াকৈ। এইফালে গুগল পে' এপ এইটো আছে, এইফালে চাওক ধুনীয়া মই অ'পেন কৰিলোঁ গুগল পে'। ইয়াত মই অ'পেন কৰিলোঁ। অ'পেন কৰাৰ পিছত ধুনীয়াকৈ এপটো অ'পেন হৈ গ'ল। একেবাৰে তলতে আহিব, তলত আহি দেখিব এইফালে চাওক ফেষ্টিভেল চিটি, ইয়াত আমি ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত আমি যদি চাওঁ, ধুনীয়াকৈ নতুন এখন ইণ্টাৰফেচ দেখিলোঁ। দেখিছে নহয়, ইয়াত দেখা আছে +60 +50, এইখিনি পইচা পাম আমি, ঠিক আছে। বৰ্তমান এইফালে চাওক ওপৰত দেখাইছে, দেখিছেনে আপুনি 501 টকা পইচা আপোনালোকে পাব। ইয়াতে আপুনি পাব 501 টকা পইচাটো। আৰু চাওক ইয়াত যদি আমি ক্লিক কৰি দিওঁ, মোৰ বৰ্তমান হৈছে 81 ৰুপিজ, আৰু মোক লাগে বৰ্তমান 420 টকা পইচা। 420 টকা হ'লে মোৰ 501 টকা হৈ যাব, আৰু সেই পইচাটো মই মোৰ একাউণ্টত পাই যাম। তাৰ কাৰণে আমি ধৰি লওক এতিয়া বেক কৰিলোঁ। বেক কৰাৰ পিছত আমি আকৌ আহি গ'লোঁ ফেষ্টিভেল চিটিত। ইয়াত চাওক বহুতখিনি অফাৰ ইয়াতে দেখাই আছে মেইনলি, ঠিক আছে। এতিয়া ধৰি লওক মই যদি যাওঁ এই +30ত যদি মই ক্লিক কৰোঁ, ইয়াত যদি ক্লিক কৰিলোঁ, ক্লিক কৰাৰ পিছত ইয়াত দেখাব যে দেখাইছে চাওক পে' আনাডাৰ বিল টু আৰ্ণ 30, দেখিছে নাই। মই এটা বিল পে'মেণ্ট কৰিব লাগিব, মিনিমাম পে' বিল মিনিমাম 150 ৰুপিজ যাম, ঠিক আছে। এতিয়া মই যদি ৰিচাৰ্জ কৰিব মন গ'লে মই ৰিচাৰ্জ কৰি ল'ব পাৰোঁ। নেক্সট আমি যদি বেক কৰি দিওঁ, এতিয়া বোলে মই ৰিচাৰ্জ কৰিবলৈ নাই, মই বেক কৰি দিলোঁ। এতিয়া তাৰপিছত আমি যদি চাওঁ বোলে আমি আৰু বেলেগ কিবা অফাৰ আছে নেকি, তেনেকুৱা বহুত অফাৰ আছে। এইটো চেমচাঙত দিছে 40, তো এইটোনো কি, আমি ধৰি লওক ট্ৰাই এগেইন কৰিলোঁ। আমি চালোঁ ইয়াত ধৰি লওক ষ্টাৰ্ট দিলে, এইফালে চাওক ধুনীয়াকৈ দেখাইছে। এইফালে চাওক কি দেখাইছে, চাই লওক ধুনীয়াকৈ আপোনালোকে। ইয়াত চাওক ষ্টাৰ্ট আমি যদি ক্লিক কৰিলোঁ, ষ্টাৰ্ট গেম ষ্টাৰ্ট ইন 2 3 1, এইফালে চাওক কিবা গেম ষ্টাৰ্ট হৈ গ'ল। এইটো কি মিলাব লাগিব, এইফালে চাওক মিলাই দিলোঁ, দেখিছে। এইফালে চাওক মিলি গ'ল, দেখিছে নহয়। এইটো চেমচাঙৰ বস্তুখিনি মিলাব দিছে আৰু মেইনলি ইয়াত। অ' ভাই, আৰু এইটো মিলাব লাগিব আমি, গম পাইছে। দেখিছে আপোনালোকে মই কেনেকৈ গেমটো খেলি আছোঁ, দেখিছেনে আপোনালোকে। আৰু এইটো চাওক আমি এইটো চাওক, আৰু চাওক এটা মুভ কৰাৰ পিছতে মই পাই যাম পইচাটো, দেখিছে নহয়। এইফালে চাওক মোৰ স্ক'ৰ চাওক 340 হৈ গ'ল। চাওক ইউ আৰ্ণ 40, দেখিছেনে। মই পালোঁ চাওক 40, দেখিছেনে। আপোনালোকে যদি ভালকৈ গেমটো খেলিব পাৰে, তেনেহ'লে আপোনালোকে আৰু বেছিকৈ পাব। মই গতিত কৰি দিলোঁ। এইফালে চাওক এতিয়া মই বেক কৰি দিলোঁ, ধুনীয়াকৈ বেক কৰিলোঁ। এইফালে চাওক মই 40 পালোঁ, দেখিছেনে আপোনালোকে। আৰু এতিয়া চাওক মোৰ চাওক 121 হৈ গ'ল। তো ইমান সহজতে চাওক এটা গেম খেলি মই পালোঁ মাত্ৰ 40 টকা এটা পাই গ'লোঁ গেম খেলি। তো আৰু কিজানি মজা অফাৰ আছে। তাৰ কাৰণে আমি যদি যাওঁ, ইয়াত যদি যাওঁ আমি তেনেকৈ বহুত ধৰণৰ অফাৰ আছে, যিখিনি আমি সহজতে পাব পাৰোঁ। এক্টিভ UPI লাইট টু পে', আমি যদি UPI এইটো আমি যদি এক্টিভ কৰোঁ, তেন্তে আমি পাই যাম 30 টকা। সেইটো দেখাইছে ধুনীয়াকৈ। এনেকুৱা ধৰণৰ বহুত অফাৰ, যিটো আপোনাৰ ল'ব বিচাৰে ল'ব পাৰে, যিটো ল'বলৈ মন নাই আপোনাৰ নল'ব পাৰে। এনেকুৱা ধৰণৰ ওলাই থাকিব এটাৰ পিছত ইটো। তো এইফালে চাওক আমি যদি কোনোবা বিউটি প্ৰডাক্ট কোনোবাই লওঁ বুলি ভাবিছে ল'ব পাৰে। তো এনেকৈ এইখিনি বস্তুৰ যোগেদি আপোনালোকে সহজতে 501 টকা পইচা পাব পাৰিব। তো এইফালে চাওক ইয়াত ধুনীয়াকৈ দেখাইছে কটকৰ দেখাইছে। এইটো কটকৰ কিবা এটা অফাৰ আছে নে, আমি ইয়াত ক্লিক কৰিলোঁ, নতুনকৈ আহিছে এইটো। তো এইটো আমি ক্লিক কৰিলোঁ, ইয়াতনো কি অফাৰ আছে চাওঁ আমি। এইটো ষ্টাৰ্ট কৰিব দেখাইছে, ষ্টাৰ্ট। তো 3টা একেই গেম নেকি এইটো চাগে, তো তেনেকুৱা হ'ব চাগে। ইয়াতো 3টা মিলাব দিছে, আমাক 8টা মুভ দিছে, ঠিক আছে। আৰু লাষ্ট এটা মুভ আছে মোৰ, এইফালে চাওক। এতিয়া মই কি কৰোঁ, এইটো মিলাই দিলোঁ বোলে, ঠিক আছে। এইফালে চাওক ধুনীয়াকৈ দেখিছে, মই পালোঁ চাওক 50। চাওক এইবাৰ পালোঁ, অথনি পাইছিলোঁ 40, এবাৰ ভালকৈ কৰিলোঁ যে এবাৰ পালোঁ মই 50। গতিকে অথনি পালোঁ 40 টকা, আৰু এতিয়া পালোঁ মই 50 টকা, দেখিছে। তো গড টিট কৰি দিলোঁ ধুনীয়াকৈ মজাকৈ। এইফালে চাওক ইয়াৰ কিছুমান কটাকৰ অফাৰ দেখাইছে, এইখিনি আপোনালোকে ল'ব পাৰিব। তো আমাৰ নিজৰ কথা এইটো। এতিয়া মই বেক কৰি দিলোঁ, চাওক মই পালোঁ 50। তাৰমানে হৈ গ'ল মোৰ 171 হৈ গ'ল মোৰ, দেখিছে। তো এনেকৈ সহজতে আপোনালোকে যাওক ধুনীয়াকৈ নিজৰ গুগল পে'ত গৈ ধুনীয়াকৈ অফাৰখিনি লওক, 501 টকা কৰি ধুনীয়াকৈ অফাৰ লওক। তো দেখিলে আপোনালোকে কেনেকৈ 501 টকা পইচা আপোনালোকে পাব পাৰিব। গতিকে এনেকৈ আপোনালোকে যাওক, 501 টকা পইচাটো লওক
আৰু লৈ ধুনীয়াকৈ পইচাটো কিবা কামত খটাওক কি কৰে আপোনালোকৰ লগত কথা অকণমান কষ্ট কৰক কষ্ট কৰি ধুনীয়াকৈ পইচাটো পাই যাব মোৰ এতিয়া মোৰ বহুত টকা হৈ আছে মই 500 টকা চাগে দুদিনমানতে কৰি ল'ম তো আপোনালোকে এনেকৈ সহজতে 500 টকা পাব পাৰিব গতিকে যাওক দেৰি নকৰিব ঠিক আছে বহুত বেছি ধন্যবাদ আপোনালোকে চেনেলটো ইমান দেৰিলৈকে চোৱাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু এই চেনেলটোত এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু সঁচা কথা পাই থাকিব আৰু আপোনালোকে যদি ভাবিছে কিছুমানে ট্ৰেড কেনেকৈ কৰোঁ ট্ৰেডিং কেনেকৈ কৰিব লাগে এই বিষয়ে যদি জানিব বিচাৰিছে মই আগত এটা ভিডিঅ' দিয়া আছে সেইটো ভিডিঅ'ৰ লিংক মই ডিছক্ৰিপশ্যনত আৰু কমেণ্টত দি থৈছোঁ আপোনালোকে সেইটো ভিডিঅ' ক্লিক কৰি চাব পাৰিব চাই কেনেকৈ ফ্ৰীতে আপোনালোকে ডিমেট একাউণ্ট খুলিব পাৰিব গম পাব আৰু ধুনীয়া খোলাৰ পিছত 50 টকামান হ'লেও পইচা এড কৰি আপোনালোকে এটা হ'লেও ট্ৰেড লৈ একাউণ্টটো এক্টিভ কৰি ৰাখিব তেতিয়া আপোনালোকে তাত মই ভিডিঅ'টো কোৱা আছে কি অফাৰ আছে আপোনালোকৰ ব্ৰকেজ চাৰ্জ ফ্ৰী হয় এই অফাৰটো ধুনীয়াকৈ আপোনালোকে পাই যাব আৰু যদি অধিক শিকিব বিচাৰিছে আমাৰ হোৱাটছআপ গ্ৰুপত জইন কৰি ল'ব তেনেকৈ ধুনীয়াকৈ শিকিব পাৰিব আৰু যদি আপোনালোকে পইচা দি শিকিম বুলি ভাবিছে তেতিয়া আপোনালোকে পেড কোৰ্ছো আছে আমাৰ হাতত তো তেনেকৈ আপোনালোকে পইচা দি শিকিব পাৰিব কিন্তু ফ্ৰীতে আমি ট্ৰেড দি থাকোঁ আমাৰ টেলিগ্ৰামত আৰু হোৱাটছআপ গ্ৰুপত গতিকে যাওক সেইটো ভিডিঅ' এবাৰ চাই লওক ফ্ৰীতে কেনেকৈ আমি শিকিব পাৰোঁ ট্ৰেডিং কেনেকৈ আমি ডিমেট একাউণ্ট খুলিব পাৰোঁ গোটেইখিনি কথা কোৱা আছে যাওক চাওক কিবা এটা শিকক আৰু এনজয় কৰক